নমস্কাৰ সমূহ পৰীক্ষাৰ্থী জিকে ফাউণ্ডেশ্যনৰ উন্নত ভিডিঅ'লৈ মই নয়নে আপোনালোক স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চলৰ কোন ঠাইক কি বুলি জনা যায়। তো আহক আজিৰ ভিডিঅ'ৰ প্ৰথমটো কুৱেশ্যন হৈছে অসমৰ খজুৰাহো বুলি কোনটো ভগ্নাৱশেষক জনা যায়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ক মদন কামদেৱ। তাৰে পিছৰ কুৱেশ্যন পূবৰ মানচেষ্টাৰ বুলি কাক জনা যায়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ক শুৱালকুছি। তাৰে পিছৰ কুৱেশ্যন অসমৰ নৱৰত্ন বুলি কাক জনা যায় বা কোনখন জিলাক জনা যায়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন খ নলবাৰী। তাৰে পিছৰ কুৱেশ্যন অসমৰ তৈলনগৰী বুলি কোনটো ঠাইক জনা যায়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ক ডিগবৈ। তাৰে পিছৰ কুৱেশ্যন অসমৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ক হাফলং। তাৰে পিছৰ কুৱেশ্যন পূবৰ স্কটলেণ্ড বুলি কোনখন ঠাইক জনা যায়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ক মেঘালয়। তাৰে পিছৰ কুৱেশ্যন অসমৰ কোনখন ঠাইক অসমৰ পিৰামিড বুলি জনা যায়। চাৰিটা অপশ্যন আছে। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে অপশ্যন ক চৰাইদেউ মৈদামক। তাৰ পিছৰ কুৱেশ্যন অসমৰ কোনখন জিলাক সাংস্কৃতিক নগৰী বুলি জনা যায়। চাৰিটা অপশ্যন আছে। অপশ্যন ক যোৰহাট, অপশ্যন ক ডিব্ৰুগড়, অপশ্যন ক মৰিগাঁও, অপশ্যন ক ধেমাজি। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ক যোৰহাট। তাৰে পিছৰ কুৱেশ্যন কোনখন ৰাজ্যক শান্তি আৰু প্ৰগতিৰ দেশ বুলি জনা যায়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ক মণিপুৰ। তাৰে পিছৰ কুৱেশ্যন পূবৰ ছুইজাৰলেণ্ড বুলি কোনখন ৰাজ্যক জনা যায়। ইয়াৰ শুদ্ধ আনচাৰ হৈছে অপশ্যন ক নাগালেণ্ড। তাৰ লগত জড়িত কেইটামান চমুটুকা হৈছে পঞ্চতীৰ্থ বুলি হাজোক জনা যায়। পঞ্চতীৰ্থ বুলি হাজোক জনা যায়। অসমৰ চাহৰ ৰাজধানী বুলি যোৰহাটক জনা যায়। তাৰে পিছৰ ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ বুলি অসমক জনা যায়। উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ গুৱাহাটীক জনা যায়। প্ৰেমৰ চহৰ বুলি তেজপুৰক জনা যায়। অৰুণ উদয়ৰ দেশ বুলি অৰুণাচলক জনা যায়, অৰুণাচল প্ৰদেশক। শ্যামলী উপত্যকাৰ দেশ বুলি ত্ৰিপুৰাক জনা যায়। পূবৰ আমাজন বুলি দিহিং পাটকাই বৰ্ষাৰণ্যক জনা যায়। আৰু অসমৰ প্ৰৱেশদ্বাৰ বুলি নৰ্থ ব্ৰুক গ্ৰেট গুৱাহাটীক জনা যায়। ধন্যবাদ। যদি চাই ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।